আজি ৰাতিপুৱাই আহিলোঁ নৈকাষৰীয়া বজাৰ এখনলৈ। ইয়াতে ইমান ফ্ৰেছ চব্জি ওলাইছে ন, মিহি মিহি বতাহ মাৰি আছে আৰু কাষতে বজাৰ। আমি ল'লোঁ গাহৰি মাংস আৰু চব্জি অলপ কিনিলোঁ, বগৰী লৈছোঁ। বেচিনৰ পাইপডাল যে বেয়া হৈছিলে, সেইটো কাৰণে পাইপ দুডালো লৈ ল'লোঁ। কফি খাবলৈ সোমাইছোঁ। মোৰ যে এটা বহুত বেয়া অভ্যাস আছে, স্কুটি বা বাইকৰ পৰা নামি হেলমেটটো খুলিবলৈ পাহৰি থাকোঁ। কোনোবাই মনত পেলাই দিবলগীয়া হয়, তেতিয়াহে গৈ হেলমেটটো খোলোঁগৈ। ঘৰ আহি গাহৰি মাংসকণ বনালোঁ। তেল নিদিয়াকৈ বোলো আজি কুকাৰতে বনাওঁ। ঔটেঙা দি মাইনাই আকৌ ঔটেঙাটো ধুনীয়াকৈ কাটি দি একদম চফা কৰি দিছে। এই সময়টো যে বৰ ভাল লাগে, দুয়োটাই যে আমি মিলিজুলি কাম কৰোঁ। কেতিয়াবা কি হয়, সদায় যে অকলে অকলে বনাই থাকোঁ ন, আমনিও লাগে। এনেকৈ যদি সহায়ো কৰি দিয়ে ন, বৰ ভাল লাগে কাম কৰি। যেন এনেকৈয়ে সদায় কাম কৰি থাকিম তেনেকুৱা নিচিনা লাগে, কিন্তু উপায় নাই। বগৰী কেইটামানো লৈ আহিছিলোঁ, সেয়াই বগৰী আৰু পদিনাই চাটনি বনাবলৈ লৈছোঁ। পাছত কি হ'ল গম পায়নে, থালিখনৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল। সেয়েহে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জুইত পিছে ভাত বনাই ভাল লাগে দেই, আজি মই জুইতো ভাত বনালোঁ।